প্ৰথমতে আদৰণি কৰিছোঁ এখন পোহৰে আমাৰ ইন্দিৰা বাইদেৱে আৰু জনাব সিঙ্গল ফ্রেম বিভিন্ন ধৰণৰ পুলিচ বিষয়া তেখেতক আমাৰ ইয়াৰ ভগতে আদৰণি জনাব আমাৰ জনাব আমাৰ অভিনেতা আমাৰ এই অভিনয় কৰিছিলে খুব ভাল অভিনয় কৰিছে ষ্টুডেণ্ট ভাল লাগিছে আমাৰ পইচা আৰু আছে অকণমান আহিব লাগে মৌচুমী বাইদেউ জনাব আমাৰ মাষ্টাৰে জনাব দুৰাণ মাষ্টাৰ শ্ৰীমতী ইচ্ছা আমাৰ বিদ্যালয় আপুনি আমাৰ ইন্দিৰা বাইদেউ আকৌ জনাব জনাইছিলোঁ আমি বিশেষ একো দিব পৰা নাই আমার বিদ্যালয় তো फेक लाभ दी हाँ अब तक बना पता लालो फेक टूसिता अंडर इज कौन लो कौन आता नहीं एपो 15 चिंगित लाभ अंता एपो 15 में से बाइक रखे ठीक है जी so be careful आरो आते हैं तो नहीं तो सबे नियम तो जानी बोल सबे जाने जो 18 वर्ष तक बाइक चलाना ना जाने कि सबे चलाए लड़ा और चलाने हो सबे जाने हेलमेट पिनी बोला कि हेलमेट नहीं पिने हेलमेट हाथ पिने ना हाथ तो भांगी जाओ ना मतलब हाथ तो सेफ्टी ना माथा भांगी जाओ भगवान एक्स्ट्रा माथा बना दिस ना एकदम लुहा इंचिना फुमा दीदी स्टूडेंट के फुफे ना भांगे एकाने एकदम हाथ लगाए तासत দুজন নহয় নলগে বাহিনী উদে বাংফরে যে থাপনি তক তো চুমরে মালাই পারে তো দলো বাংফরে যে থাপন তো লাগে আবেগা দা মিহি তুম তুম বনা দো নি নাসি লাই না আরো না তেলে তো না পাকে হেলমেট তো বেগা পো হিনি নলে হেলমেট গাড়ি উঠলোটালে সিট বেল্ট তো বেগা পো কেবেক চট বাদ দেখালি কিছু থাকতো না তা ফি আপনা তো সিট বেল্ট তো বেগা পো आगे बाय चांस लातुम दो उसवा बिहेक दाय तो गाली आके थेदुंदा दलो हर किजु पे गाड़ी रे पुना बेक नांगी आगे आके थेनाय ऑफेंस नायगे माने मरतो खाइबा मोटिबा ड्रिंक्स होइब तो दावर पड़ा दिला आको এটা পিকনিক সিজন মানে পিকনিক সিজন হলো পিকনিক আম পছন্দ পিকনিক যাব এতিয়া কোলি পড়ে গতিকে আপোনালোকৰ অভিনৱ শিক্ষাগুৰুসকলে আপোনালোকে পিকনিক নিয়ে ল'ৰা ছোৱালী গতিকে এটা কথা সদায় মনত ৰাখিব যিজন গাড়ী চালক তেওঁ আপোনালোকে চকু দিব প্ৰথমে কয় দা আমিতো পানী খাই পালে জীৱনত বুলি ক'ব কিন্তু চাব আপুনি পিকনিক খাই নাচ গান কৰি আছে অলপ একদম আৰু মদ খোৱা মানুহ মৰুভূমিত গ'লেও সি মন মেনেজ কৰি ল'ব বা নিজৰ কথা নিজে লৈ যাব ক'ৰবাত আপোনাক মই মাতিছোঁ kayak baik pesan pilih checking rekam dulu anda gimana kau berapa ৰ'ব আপোনাৰ ফোনটো থওক কওক আপুনি বাইক চলাই আহিছে হয় হাতত যে হেলমেটটো আছে মোৰ ঘৰ ইয়াত এই সামদিন পে ইয়াৰ পৰা নো কিমান দূৰ গতিকে সেইটো লৈ থৈছো হাতত পিন্ধিলে নহ'ব নহয় মূৰত পিন্ধিব লাগিব এইটো নক'ব মূৰত পিন্ধি পিন্ধি মোৰ চুলি সৰি গৈছে সেইকাৰণে মই আইনটো গম পাওঁ সেইকাৰণে এই হাতত হেলমেটখন লৈ ফুৰিছোঁ কিন্তু হওক এতিয়া চামডিং পৰা আহি পাইছে এই ওচৰতে গাঁও আপুনি গম পায় আপুনি এতিয়া খোজকাঢ়ি আহিব পাৰিলেহেঁতেন ওচৰতে ঘৰ আছে ওচৰতে অফিচ আছে ওচৰতে গাঁও আছে এতিয়া আপুনি খোজকাঢ়ি আহিলেই হ'লহেঁতেন আপোনাৰ ফাইনো নহ'লহেঁতেন নহ'লে বাইক কিনা অৰ্থই নাই ন মোৰ শুনক আপুনি ধৈৰ্য ধৰি কথাটো শুনক মই ইয়াতে এনেই মিছাতে বহি থকা নাই আমি নিয়ম কানুন ভংগকাৰীসকলক এনেকৈ ফাইন আৰু শাস্তি বিহিবৰ কাৰণে ইয়াতে থিয় হৈ আছোঁ আপুনি হেলমেটটো হাতত পিন্ধি আহিছে গতিকে আপুনি মটৰ ভেহিকুল এক্টৰ মতে আপুনি ফাইন ভৰিব লাগিব বুজিছে আপুনি 1000 টকা ফাইন দিব লাগিব ফাইন কিহৰ ফাইন
এই ককা দেউতা দিনৰ পৰা আমি এই ৰাস্তাই খোজকাঢ়ি আছো অহা যোৱা কৰি আছো আজি আপুনি ক'লে হ'ব নেকি যে ফাইন দিব লাগিব কিহৰ ফাইন সেইটো কথা ক'লে নহ'ব নহয় আপুনি গাড়ী চলাই অহা নিয়ম ভংগ কৰিলে আপুনি ফাইন ভৰিবই লাগিব বুজিছে আপুনি কওক আপোনাৰ নামটো কওক হেলমেট লাগে হেলমেটখন আছে হেলমেট হাতত পিন্ধিলে নহয় নহয় মূৰত পিন্ধিব লাগিব মূৰত মই কৈছো ন মূৰত পিন্ধি পিন্ধি মোৰ চুলি সৰি গৈছে আপোনাৰ লগত মই মিছা মোৰ বিয়া হোৱা নাই এতিয়ালৈকে শুনক মিছা কথাত চুপুতি মাৰি থাকি মোৰ ইচ্ছা নাই আপুনি মুঠতে 1000 টকা ফাইন দিব আৰু আপুনি গুচি যাব আপোনাৰ মোবাইলত যাব সেইটো লিংক এটা যাব সেই লিংকটোৰ মতে আপুনি ফাইন দিব আৰু নহ'লে আপুনি সেই ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচত গৈ ফাইনটো দিব লাগিব 1000 ফাইন হ'ব বুজি পাইছে আপোনালোকে নিয়ম আপুনি জনা শুনা মানুহ এজন আপুনি বাইক চলাই ইমান ধুনীয়াকৈ কোট পিন্ধি আহিছে জোতা পিন্ধি আহিছে আপোনাৰ মূৰত হেলমেটটো নাই গাড়ী চলাই আছে আপুনি এইটো কথা নহ'ব নহয় আপুনি ডিউটি কৰি আছে মই সেইটো সন্মান কৰোঁ মই আপুনিও চাকৰি কৰি আছে মই চাকৰি কৰি আছোঁ আপুনিও গভৰ্ণমেণ্টৰ মানুহ ময়ো গভৰ্ণমেণ্টৰ মানুহ গতিকে আমি গভৰ্ণমেণ্ট মানুহ যেতিয়া মানে কি ককাই ভাই লিখে একে পৰিয়ালৰ মানুহ লিখে গতিকে অকণমান মানে কি এইবোৰ ফাইন চাইন বাদ দিয়ক কিবা এটা মিলা প্ৰীতি শুনক আইন ভংগকাৰীৰ লগত কোনো মিলা প্ৰীতি নাই নিজৰ ভাইও হ'ব পাৰে ভাই ককাই হ'ব পাৰে মা দেউতাও হ'ব পাৰে মই এজন পুলিচ অফিচাৰ সৎ অফিচাৰ গতিকে আপোনাৰ নিচিনা মানুহক শাস্তি বিহিবলৈ মই ইয়াত আছোঁ আপুনি মুচি কথা কৈ লাভ নাই আপুনি মুঠতে হেৰি লওক ৰিচিপ্ট লওক আৰু 1000 টকা ফাইন দিয়ক আপুনি যদি বিশ্বাস নকৰে চাওক সেইটো মোৰ আইডি চাওক আছাম বুলি লিখা আছে আপোনাৰ আইডি আপুনি কোনো কথা কৈয়ে লাভ নাই আপোনাৰ আইডি আপোনাৰ লগত আছে আপুনি চাকৰি কৰা বুলি মই কথা কোৱা নাই নহয় চাকৰি নকৰা বুলি কোৱা নাই নহয় আপুনি চাকৰি কৰা মানুহে হয় কিন্তু আপুনি নিয়ম ব্ৰেক কৰিছে ৰুল ব্ৰেক কৰিছে গতিকে আপোনাৰ MVI এক্টৰ মতে আপুনি হেলমেট পিন্ধা নাই 194D ছেকশ্যনৰ মতে আপোনাৰ 1000 টকা ফাইন হ'ব আপুনি সেইবিলাক কথা আজি আপুনি মানে এৰি দিব নোৱাৰেনে মই নেক্সট টাইম অহাকালিৰ পৰা মই একদম পিন্ধি আহিম লাগিলে মোৰ চুলি গোটেই সেইখিনি সৰি যাওক কালিৰ পৰা মই পিন্ধি আহিম চুলি সৰা নকৰাৰ কথা নাই আপুনি ৰুম ব্ৰেক আমি আজি প্ৰথম ধৰিছোঁ আপোনাক গতিকে আপুনি দিবই লাগিব ইয়াত কোনো ধৰণৰ খেলি মেলি নহ'ব মানে 1000 টকা ৰিচিপ্ট কাটিলোঁ মই আপোনাক আপোনাৰ মোবাইলৰ ৰিং কৰিছে চাওক হয় আহিছে এলাৰ্ট পাইছোঁ দিবই লাগিবনে 1000 টকা ৰিচিপ্ট দিলোঁ মই আপোনাক আপুনি গৈ আপুনি যদি মোবাইলত লিংকটো হেৰি কৰি পেলাই ক্লিক কৰি পেলাই আপুনি অনলাইন পে'মেণ্ট কৰিব পাৰে আদাৰৱাইজ আপুনি অফিচত গৈ পে'মেণ্টটো কৰিব পাৰে বহুত দীঘলীয়া ৰিচিপ্টখন দিলেচোন আপুনি আইনটো বহুত দীঘলীয়াকৈ ভংগ কৰি আছে আজি আপুনি ধৰা পৰিছে বুলিহে আপুনি বহুত দিনৰ পৰা আইন ভংগ কৰি আছে বুজি পাইছে ইহেন তিবহেত পুতা জবজে হকে জবজে দে চিৰে নেই দমটো ঠিক আছে দিয়ক মই ক'ত দিব লাগিব এইটো আপোনাৰ মোবাইলত এটা লিংক গৈছে লিংক মতে আপুনি সেইটো পইচাটো ক্লিক কৰি অনলাইন পে'মেণ্ট কৰিব পাৰিব আৰু নহ'লে আপুনি অফিচত গৈ পে'মেণ্ট কৰিব পাৰে ডিষ্ট্ৰিক্ট পৰিবহণ অফিচ মোৰ ঘৰত আকৌ নেটৱৰ্ক বহুত বেয়া আছে কথা আপুনি যাওক আপুনি যাওক আপোনাৰ লগত চুপুতি মাৰিবলৈ কথা নাই মোৰ হেল্ল' ঠিক আছে যাওক আপুনি যাওক এইফালে লৈ আহক তেখেতক ছাৰ কি হ'ল খবৰ ভাল খবৰটো এনেকুৱাই কি ক'ম হেলমেট ক'ত আনা কোনে গৈছে ছাৰ ক'ত আছে ঘৰত আছে মোৰো আছে ঘৰত দুটা হেলমেট হেলমেট থৈ আহিলে নহ'ব নহয় ক্লাছটো দেৰি হৈছে কাৰণে হেলমেটটো আনা জোতা পিন্ধা নাই হেলমেট নাই লাইচেঞ্চ ক'ত ছাৰ মই এজন ষ্টুডেণ্ট ছাৰ ষ্টুডেণ্ট হ'ল লাইচেঞ্চ নাথাকে নেকি লাইচেঞ্চ ল'ব নালাগে সেইটো হয় কিন্তু ষ্টুডেণ্ট হয় ছাৰ অলপ ৰেহাই কৰি দিব কোন স্কুল দেনগাঁও গাৰ্লছ কলেজ গাঁও কি কলেজ দেনগাঁও গাৰ্লছ কলেজ গাৰ্লছ কলেজ বয়ছ হয়তো হয় ছাৰ 2005 ডেট অফ বাৰ্থ 2005 হ'লে তোমাৰ 17 ইয়াৰ্ছ হৈছে তুমিতো আণ্ডাৰ এজ ড্ৰাইভিং কৰি আছা তোমাৰতো ফাইন হ'ব এতিয়া হ'ব নেকি ছাৰ মটৰ ভেহিকল এক্টৰ মতে 181 ছেকশ্যন মতে তোমাৰ 5000 ফাইন হ'ব এই ফাইনটো ভৰিব লাগিব তোমাৰ গাৰ্জেন তোমাৰ দেউতাই ভৰিব লাগিব বাপাই ভৰিব লাগিব বুজিছা তো পাপাক ফোন লগা পাপাই কি কৰে চাকৰি কৰে ছাৰ চাকৰি কৰে ছাৰ দেউতাৰ কাৰণে কল কৰিব নালাগে নি নহ'লে ৰাতি পিটন দিব দেউতাই এইবিলাক কথা নহয় পিটন দিয়া মৰম কৰা এইবিলাক কথা নহয় আইন ভংগকাৰীক আমি শাস্তি দিবই লাগিব আমি ফাইন এতিয়া এনেই বিচাৰতে আমি মাখি মাৰি বহি থকা নাই নহয় ফোন লগোৱা ভাইটি ফোন লগোৱা ফোন আছে নাই নহ'লে মোৰ কাপত কৰিম লগোৱা ফোন লগোৱা আছে ছাৰ
Apa? Nol tu. Junau satu nang lep tu. Ni gasami salam thegoi de dete. Nalai ke kita na. Sabi, deta bro kata kata. হেল্ল' হেল্ল' শুনিছেনে হয় হয় আপোনাৰ ল'ৰাক গাড়ী এখন কিনিছে বাইক এখন কিনি দিছে কিমান দামত কিনিছে এইটো মই ক'বলৈ যোৱা নাই আপোনাৰ ল'ৰাই নিয়ম ভংগ কৰিছে নিয়মটো হৈছে তেওঁ জোতা পিন্ধা নাই হেলমেট নাই লাইচেঞ্চ নাই লগতে তেখেতে আণ্ডাৰ এজ ড্ৰাইভিং কৰি আছে তেখেতৰ বয়স হ'ল আপোনাৰ 17 বছৰ 17 ইয়াৰ্ছ গতিকে এই 17 ইয়াৰ্ছত যদি মানে আণ্ডাৰ এজত গাড়ী চলায় তেতিয়াহ'লে গাৰ্জেনে ফাইনটো ভৰিব লাগিব 5,000 ফাইন আপুনি ভৰিব লাগিব আৰু হেলমেটৰ কাৰণে আপুনি 1,000 ফাইন ভৰিব নহয় নহয় আপুনি মোৰ কথাটো শুনক আপুনি যে ওচৰত আছে আহিব পাৰে মোক ক'বলগীয়া নাই কিন্তু আপুনি ফাইনটো ভৰিব লাগিব তেখেতৰতো কলেজৰ ষ্টুডেণ্ট বুলি কৈছে গতিকে তেখেতৰ কলেজৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি গাৰ্জেনে ভৰিব লাগিব আণ্ডাৰ এজ ড্ৰাইভিং 17 বছৰ চলি আছে আহক আপুনি ক'ত আছে বজাৰ আহক আহক Paise. এইটো লগাই লোৱা Kole tetra mana? Jangan lo ni pet lo. আপুনি শুনক Good morning. গুড মৰ্ণিং মানে গুড ইভিনিং হ'ব Sorry. আপোনাক মই এটা কথা এটা কওঁ আপুনি বাইকখন কিনি দিছে বাইকখন কিমান কিনি দিছে আপুনি ল'ৰাটোক Ekla kali 2,50,000 2,50,000 আপুনি বাইকখন কিনি দিছে কিন্তু ল'ৰাটো লাইচেঞ্চ নাই Loan লৈছে. যিয়েই নকৰক আপোনাৰ ল'ৰাটোৰ বয়স হ'ল আপোনাৰ এতিয়া বৰ্তমান 17 ইয়াৰ 17 ইয়াৰ্ছৰ সি লাইচেঞ্চ নাপায় আপুনি জানে নাজানে কথা Etina bela mana? Oh sorry. আপোনাৰ ল'ৰাৰ বয়স আপুনি নাজানে নহয় তো মাকৰ ডিউটি না আমাৰ নহয় তো কোন মতাই ল'ৰা ছোৱালী দেউতাৰ পৰা মনত ৰাখি বাপেকে চব মাকবিলাকে কৰে এইবিলাক কাম আপোনাৰ ল'ৰাৰ আই কাৰ্ডত 2005 চনৰ ডেট অফ বাৰ্থ লিখা আছে এবাৰ চাই লওক পাহৰিব সৰি এইটো একাডেমিকেলি আপোনাৰ ল'ৰা ছোৱালী কেইটা না এটা ল'ৰা এটা আপোনালোকে পাহৰি দিলে কেতিয়া জন্ম হৈ গ'ল আমি বিজি থাকোঁ না মানে এইটো একাডেমিকেলি মানে ভাবিছে কি বয়স মানে কমাই দিছিলোঁ বয়স কমাই দিছোঁ যদি বয়স কমাই দিওঁ 2 বছৰমান যদি কমাই দিওঁ 2 বছৰ গভৰ্ণমেণ্ট চাকৰি যদি পাই খাব পাৰিব সেইটো ভাবিছিলে নহয় এইটো বয়স দাবী কৰিছে চাওক এইটো কোনে ক'ব এইটো 20 বছৰ হৈছেতো আমাৰ নিচিনা বয়স হ'লেতো বিয়াই পাতিব ছোৱালী আনিলেহেঁতেন এইটো ঠিকে আছে বাৰু আপুনি চব কথাই জানে আপুনি চব নিয়ম কানুনেই জানে এতিয়া কথাটো হ'ল তেখেতে আণ্ডাৰ এজ ড্ৰাইভিং 17 বছৰ আমি নিয়ম কানুন ভংগকাৰীসকলক এনেকৈ থিয় হৈছোঁ ৰাস্তাত শাস্তি দিবৰ কাৰণে ফাইন দিবৰ কাৰণে যাতে দ্বিতীয়বাৰ ভুল নকৰে আপোনাৰ ল'ৰাটোৰ জীৱনটো বহুত মূল্যৱান এই 8 লাখ টকীয়া গাড়ীখনৰ বহুত মূল্যৱান বুজিছে আপুনি সেইকাৰণে আপোনাৰ এই ল'ৰাটোৰ কাৰণে আপুনি এতিয়া 5,000 টকা ফাইন ভৰিব লাগিব লগতে শুনক লগতে হেলমেট পিন্ধা নাই 1,000 अरे हेलमेट जो अपन कहते भारत फोक ना के वन ना लसे हां लासे हेलमेट 2 बजे पुलिस ना चेकिंग आ दे हेलमेट काम कोई मत नो ये भूल कौन से ये एकदम हो आनंद पिपेट नहीं आता होता बिना खम दे मारी पिटी फाली मुआ दिया আপুনি ঘৰ মাৰিব না নহয় আপোনাহে ভুলিছে এইটো আপুনি ল'ৰাটো কিয় এনেকৈ তো সি ভুল হি কৰিছে মই হেলমেট কিনি দিছো গুৱাহাটীৰ পৰা ই পিন্ধা নাই মোৰ ভুল নে তাৰ ভুল সেইটো হেলমেট পিন্ধা নাই সেইটো ভুল হৈছে আৰু লগতে তেখেতৰ লাইচেঞ্চ নাই আণ্ডাৰ এজ ড্ৰাইভিং কৰি আছে আণ্ডাৰ এজ ড্ৰাইভিং কৰিলে মটৰ ভেহিকল এক্সিডেণ্ট এক্টৰ মতে 181 ছেকশ্যন মতে আপোনাৰ 5,000 টকা গাৰ্জেনে ভৰিব লাগিব আৰু এইটো লোকৰ আদালতত আমি এই পইচাটো দিব লাগিব আমি এতিয়া লোকৰ আদালতলৈকে নটিচ পঠাম আপোনাৰ ঘৰলৈকে নটিচ যাব সেই হিচাপে আপুনি 5,000 টকা ফাইনটো আপুনি লোকৰ আদালতত দিব লাগিব হেলমেটটোৰ দামেই দেখোন 500 টকা 5,000 দিব লাগিব এইটো আপুনি ভুল কৰিছে নহয় আপুনি জনা বুজা মানে চিনিয়ৰ চিটিজেন মানুহ আপুনি চবেই জানে আপোনাক চবেই চিনি পায় ইফু কাৰ্বিলকটো চবেই চিনি পায় চিনি পান আপুনি কথাটো বুজিবলৈ চেষ্টা আপুনি মদো খাই আহিছে আপোনালোকে কি হয় খালি মদৰ কোনে পায় আপোনালোকে চাওক মদ খোৱাতে লাগিছে আই এম টিপ টপ আই ন' হিলিং হিয়াৰ এৰিয়া আই এম ষ্টেট ষ্টেণ্ডিং আপোনাৰ মদৰ গোন্ধ আপুনি বুজা নাই আমাৰ নিয়ম আপুনি মোৰ কথাটো শুনক আপুনি গাড়ী চলাই আহিছে 4 চকীয়া গাড়ীখন চলাই আহিছে আপোনাৰ ল'ৰাটো বচাবৰ কাৰণে ফাইনৰ পৰা বচাবৰ কাৰণে কিন্তু আপুনি চিট বেল্টটো লগোৱা নাই সেইটোও এটা 1,000 ফাইন লগতে আপুনি ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিছে তাৰ কাৰণে আপুনি 10,000 ফাইন ড্ৰাংকেন হোৱা নাই মই ড্ৰাংকেন হোৱা নাই মানে আমাৰ কংসাৰ যে আছে মোৰ কংসাৰ মানে জানে না মোৰ মাইকীৰ ভাই তাৰ ঘৰত পূজা আছিলে সেইকাৰণে গৰুৰকে মাথা আছিলে মানে মুৰ্গীটো কেকক এহেম হেমফৰ না গতিকে আমাৰ নিয়ম আছে এই হেমফৰ এই হেম আনামক অকণমান এই কালি সেইটো আজি নহয় মানে আজি ভুল হ'ল মই এই দৰাদুৰিতে আজি অফিচ দেৰিছে বা ব্ৰাছ কৰিব পাহৰি কাৰণে গুৰুত্ব ল'ব আপোনাৰ নিয়মটো আপোনাৰ লগত আছে আৰু আমাৰ নিয়মৰ কাৰণে আমি আমাৰ লগত আছে এতিয়া আপুনি ফাইন 10,000 টকা চাওক আপোনাৰ 10,000 টকা ফাইন হ'ব আপোনাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ কাৰণে
আৰু ল'ৰাটোৰ কাৰণে হ'ব আপোনাৰ 6,000 টকা। চাওক ছাৰ 10,000 লাইফত মই 10,000 টকা মদেই খোৱা নাই এতিয়া 10,000 টকা ফাইন দিব লাগিব মই আপুনি এতিয়া ফাইন দিব নালাগে, আপোনালোকে নটিচ যাব, আপোনাৰ ফোন নম্বৰত আমি এটা লিংক এটা পঠিয়াম, আৰু নহ'লে আপোনাৰ এটা নটিচ যাব, লোক আদালতত গৈ লোক আদালতে আপোনাৰ নটিচ পঠিয়াব, তাৰপিছত আপুনি 10,000 টকা আপুনি ফাইন দিব লাগিব, আৰু তেখেতৰ ফাইনটো অনলাইন পে'মেণ্ট হৈ যাব। এতিয়া আমি লিংক এটা পঠিয়াই আছোঁ। বৰ ডাঙৰ কথা হ'ল না আমি নাংলে হেলমেট কিছু 10,000 সালামা লাপি পাৰা না সব পাই না গপি দেই নে চোটি সব পাই পাই নে ওপনে স্কুল টিউশন পড়ুন দে ওপনে চিনে মাল হ্যাঁ ওখানে কথা ওপনে চিনে হে আপু কিছু দিন ললা ওখানে কথা হইলা আপুনি দ্বিতীয়বাৰ ভুল নকৰিব। এই 10,000 ফাইন দিছোঁ, আৰু আপোনাৰ ল'ৰাজনৰ হাতত মই মোবাইলত আপোনাৰ লিংক এটা পঠিয়াইছোঁ, তাতে আপোনাৰ উইদাউট হেলমেটৰ কাৰণে 1,000 ফাইন, আৰু ল'ৰাটোৰ কাৰণে আণ্ডাৰ এজ ড্ৰাইভিং কৰিছে 5,000 ফাইন। ছাৰ এইটো বুজি আমাৰ আপোনাৰ 16,000 ফাইন হ'ব। হৈছে একো চেপলা ললা এইটো বুজিবৰ কাৰণে তোমাক কিমান দিন লাগিব, ইমান নাম্বাৰ ইমান সৰু সৰু আখৰ মই ডাঙৰ কৰিব লাগে না, আমাৰ বুঢ়া মানুহ অলপ ভালকৈ দেখা নাপায়। ঠিক আছে, কিন্তু মই একদম প্ৰমিছ কৰিছোঁ আপোনাৰ আগত যে যিদিনাখন মই চেক আগলি কৰিব মানে যে আমাৰ নিয়ম কৰিব সেইদিনাখন গাড়ী নচলাব, আপুনি ঘৰত থাকিব, আৰু যিদিনাখন খাব সেইদিনাখন পুৰা টোপনি মাৰিম, চাবি তাবি মই ফেলাই দিম। সেইটো আপোনাৰ কথা বুজিছে, কিন্তু আপুনি যদি সেনেকৈ গাড়ী চলাই আহি যদি চিট বেল্ট নলগাই ড্ৰাংক এণ্ড ড্ৰাইভিং কৰে, ল'ৰাটো যে আণ্ডাৰ এজ ড্ৰাইভিং সি যে 18 বছৰত আপুনি বাইক চলাব, বাইক কিনি দিছে, তাতকৈ যে 2.5 লাখ টকাটো তাৰ জীৱনত মানে ফিক্স ডিপজিট কৰি তাৰ ভৱিষ্যতে শিক্ষাৰ কাৰণে ৰাখিলেহেঁতেন, সেইটোতো বহুত ভাল কাম হ'লহেঁতেন। আপুনি সেইবিলাক কথাকে চিন্তা কৰে, অকল আপুনি মদৰ কথা চিন্তা কৰিছে, মদৰ কাৰণে আপোনাৰ ল'ৰাটোক ছেভ কৰিছে, মদৰ কাৰণে আপুনি ল'ৰাটোক হেলমেট পিন্ধা নাই সেইটো কাৰণে ছেভ কৰি পেলাই আপুনি ফাইন ভৰাব নালাগে বুলি কৈছে। সেইটো কৰাতকৈ আপুনি বাইকখন যদি 2.5 লাখ টকা তাৰ ফিক্স ডিপজিট কেইটা কৰি থ'ব পাৰিলেহেঁতেন। হ'ব আজি বাইকটো বেছি কিনিব নেকি 1 লাখ মান টকা? বাইকো নালাগে, বাইক মোৰ আছে না মই বেছি দিম, সেইটো ফিক্স দিম। নহয় বাইক আছে আপোনাৰ, সেইখন বাইকখন লৈ মই বেজতৰিহে হ'ব, সেইখন লৈ মই এক্সিডেণ্ট কৰি পৰি থাকিম বুজিছে। আপুনি বেলেগকে বেচক, আপুনি কিন্তু নিয়ম মানি চলিব। পুৰা নিয়ম মই ইয়াতে ক'ম যে হেলমেট পিন্ধিবই লাগিব, মদ খাবা টাইমত একদম গাড়ী নচলাব, তাৰপিছত আৰু এই বেল চেল পুৰা মাৰিব, যিটো নিয়ম চিয়ম চব নিয়ম ৰাখিব লাগিব, নিয়ম চলিব লাগিব, নহ'লে এনেই জ্বালা। এইটো আপোনাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, আপোনাৰ এটা শিক্ষা হ'ল। খুব ভাল এক্সপিৰিয়েঞ্চ হৈছে, 16,000 টকা এক্সপিৰিয়েঞ্চ। ইয়েছ, ভেৰি গুড, থেংক ইউ। আপুনি লৈ যাওক ইমান অটকি নকৰিব, আৰু বেলেগ মানুহ সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই দুপৰীয়া আপোনালোকৰ স্কুলৰ প্ৰাংগণত আমি এখন বাতৰণাত অনুষ্ঠিত কৰিলোঁ, ষ্ট্ৰীট প্লে। ইয়াৰ মূল উদ্দেশ্য আছিলে পথ সুৰক্ষাৰ কাৰণে আমি সকলোৱে বাইক চলাওঁ, গাড়ী চলাওঁ, আমি সকলোৱে সজাগ হ'ব লাগে গাড়ী এখন চলাওঁতে। আমি যাতে অন্ততঃ নিয়মানুবৰ্তিতা হ'ব লাগে, নিয়ম কানুন মানি চলিব লাগে। এখন আইন আছে, সমাজ এখন চলিব লাগে, আইনখন বাধ্যতামূলক, আইন লাগিবই, আইন নহ'লে আইনৰ বাহিৰত যাব নোৱাৰে, এখন সমাজ হৈ নাথাকে। গতিকে মটৰ ভেহিকুল এক্টৰ মতে আপুনি গাড়ী যদি চলাব যায় লগত লাইচেঞ্চ লাগিব, ড্ৰাইভিং লাইচেঞ্চ লাগিব, আপোনালোকৰ RC খন থাকিব লাগিব, ইঞ্চুৰেঞ্চ থাকিব লাগিব, পলিউশ্যন থাকিব লাগিব। আপোনালোকৰ এইবিলাক কাগজ পত্ৰ যদি নোহোৱাকৈ গাড়ীখন চলায় তেতিয়াহ'লে আপোনাৰ কিছুমান কিতাপত ফাইন ভৰা হ'ব। লগতে হেলমেটটো খুব দৰকাৰী, আপোনালোকৰ নিজৰ কাৰণে হেলমেটটো খুব দৰকাৰী, কাৰণ হেলমেটৰ অবিহনে আপোনালোকে এক্সিডেণ্ট হ'লে আপোনাৰ যিকোনো বিপদ এটা ঘটিব পাৰে, আৰু আপোনালোকৰ বিপদৰ লগত আপোনাৰ পৰিয়ালৰ বিপদ এটা জড়িত হৈ আছে। গতিকে সদায় সজাগ হ'ব লাগে। আপোনালোকৰ যিসকল ল'ৰা ছোৱালী আছে, কি হয় ল'ৰা ছোৱালী আছে, হাই ছেকেণ্ডেৰী, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ ল'ৰা ছোৱালী আছে, গতিকে তেওঁলোকৰ ঘৰতো নিশ্চয় এখন বাইক আছে, গাড়ী নাথাকিলেও বাইকটো আছে। গতিকে হেলমেট অন্ততঃ পিন্ধিব লাগে নিজৰ ছেফটিৰ কাৰণে, আৰু আণ্ডাৰ এজ ড্ৰাইভিং কৰিব নালাগে। 18 বছৰ সম্পূৰ্ণ নোহোৱাকৈ লাইচেঞ্চ নাপায়। গতিকে এইটো কথা সদায় থাকিব লাগে। এই নিয়মে পটককৈ আহোঁগৈ, সোনকালে আহোঁগৈ, মোৰ ঘৰৰ আলহী আহিছে, দোকানৰ পৰা অলপ বজাৰ কৰি আহোঁ, হেলমেটে হ'ব, হেলমেটটো নালাগে, সেইখিনিতে এটা ঘটনা হৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত সদায় সচেতন হ'ব লাগে। গাড়ীখন চলাই চিট বেল্টত ভাল ল'ব পাৰে, চাৰিখৰীয়া গাড়ীখন চলাই চিট বেল্ট ল'ব লাগে। গতিকে আপোনালোকৰ প্ৰত্যেকৰে জীৱনৰ লগত পৰিয়ালৰ জীৱনটো জড়িত, সমাজৰ জীৱনটো জড়িত হৈ আছে। আপুনি এজন বিশিষ্ট ব্যক্তি হ'ব পাৰে, আপোনাৰ এটা ভুলে আপোনাৰ জীৱনলৈ এটা অমানিশা কঢ়িয়াই আনিব পাৰে। গতিকে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, সকলো নিয়ম কানুন মানি চলি গাড়ী চলাওক, সুখে থাকক, ছেফ ড্ৰাইভ, লং লাইফ। ধন্যবাদ।
Kardom Karbing Long Life Kelang Ratun Don Pinilitum Karbing Long Life Team pen Dak Denarong Higher Secondary School pen ME School labangso kepatu kelamong sedulo pini jasemet Karbing Long Transport labangso Transportation Department hin pen alang litum la jasemet highway labangso driving license pen chenglok helmet pen chenglok labangso traffic rules labangso arona tang alang litum awareness program penangan ani pen alang litum dengmong mangmong loson raksasi pini Dak Karbing Lamarjan along se Parjan Vera bang pulo litum kaching honnai Rajiv Group chenglok alang litum artist atum pen la department atum pen sipini labak dano high school kepatu kelam long se alang litum awareness deng pon alabang so awareness puta litum lam thisi ajupon Kardom la litum chu DC office la pangso Lamarjan pangcheng ponlo pini pen pupa la pini la non la haranga subdivision paklang ponpo penap ke buka subdivision penap ding puthot dipu la ke dola college special school college long la awareness road safety awareness pentum la lam kan paklang ponpo athe manolom la awareness alam mampal chini helmet do bag nang po seat belt do bag nang po ha la gari ka under is 18 pen bag nang ni po kichi mak pa chini rule and regulation pa chini anta kroy bang kroy bang po phike ke tumke ahut penge ke sudak do koglo sonar jono chueta muni ba osumar osowe kimi osuma jiji jaja kata or accident bang fli bang pos apran dam ju la so meaning do no dak ti lahai la si lahai ke methang si chelang na po ga pai po la guardian do ning chune la po son lo je osuma to na kyang poling nang kyang poling le lahai gari mod ador ke sopena adok do pai po du box sita apai po ther deti blackmailing deti bag na pibek nei kal school dunde bag na pipet scooty long lete ne tuition dunde ta sombage pinang kok poto su kecheng hon pen pu pot pi dot po ke kechong hon pu kali la apo pratiti noge da towar de thebom lo four lane on career chat bom lo kari ong bom lo chat bom lo la si la towar ke theke mundu ma tha ke towar ke thelo four lane pen tu speed chingwek na pot so kali speed phan ke be la so towar kali la hai ke ba for communication aphan la pine ke so ke samuni pore ba guwahati le nai pore hako ke nitu me ghonta narke siketa and then gari towar nola ghonta free and guwahati pen difu nitum chebangun la towar mesen ghonta thomanta nona apor ke safe phaji la hai ke towar ke nelo racing phan ke kali lo age tak school doi towar ra school doi chanong chelong doi apai hidi do la hai la rong so tung hako son chitin lo po la bi tame chanong tame pu ke kom dam chewan poson accident ko la hai ta do lo age rong so tung da non da towar thelo po adapra morning ke bang wak ke bang tun do age so ga jo bang gari adapra mainly morning wat arjulong ola so towar long tame dengkang tame folun tame arjulong lo kaita cheklojon pa si ba ke so accident ko ti athe la morning wak dam po la tumla chireni morning wak dam tumta age hal ke bek tumla chireni thome da thok to kangri kangkrang pe gari bek tum do age kana so alam ko la son no ke picnic season lo picnic lo pulo tang te la hunbelan la hai ta du la hai accident la chireni fog la do bek nei gai lo age la driver tumta picnic sudam pulo na driver ta hor junje det ma driver chine de la se ke do akithe tum lang du na po na driver thana po je pare na po je nang hor jun de lo pu lagle hemle eta pinang jun tami gari nang gari humde start board api athima non nang jun de po kene po age non la nitum munito anpa ke lak per picnic wat ke lag mejang loi anga alang nueji kangri lo ne kang krang je nane pini accident ko dober lo kata la sino kai to cherena po age rope safety ke methang safety phano age helmet la we kimi to helmet arino si dui apu na bede ti lalo apu ke somar pu tamela ke engine ba apu ka lilo lage asi pharo pho suri se helmet ajone la palo ne apran dam juti la kado cherna po asi ne matha ke la fine kitu ke alam ke thekali fine ke just punishment ye son nangne dei policy ne chuning ni ke son lo je kado ko enta la road safety rule and regulation ma ke kada ke follow no scheme দিলা ডিপাৰ্টমেণ্ট বাইদেউ কিছু কথা ক'ব এই যিটো আপোনালোকে এৱাৰনেছটো লৈছে বিশেষকৈ কাৰ্বি আংলং ৰাইজক আপোনালোকে কি বুলি বিশেষকৈ উঠি অহা জেনেৰেশ্যনসকলক যিসকল মানে খুব ৰাছলি তেওঁলোকে ড্ৰাইভিং কৰে আৰু আমাৰ অকল অসমত বুলি নহয় বিভিন্ন জেগাত মানে আমাৰ এক্সিডেণ্টটো বেছি হয় বিশেষকৈ য়ংগাৰ জেনেৰেশ্যন তেওঁলোকৰ কাৰণে আপোনালোকৰ কি মানে আমি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট পৰা ডিফু কাৰ্বি আংলং DTO অফিচ পৰা মানে ৰোড সেফটি এৱাৰনেছ কাৰণে আমি বৰ্তমান উঠি অহা ল'ৰা ছোৱালীবিলাক এইটোৱে ক'ব ওলাইছোঁ বৰ্তমান এহেঁতি হেলমেট পৰিধান কৰি চলিব লাগে পুৰা নিজৰ ছেফটিৰ কাৰণে আমাৰ নহয় আমি প্ৰত্যেক বছৰে এইবোৰ এৱাৰনেছ দি থাকোঁ হ'লেও তেহেঁতি ইমান মানে মনোযোগ দিয়া নাই ইয়াত মানে গাৰ্জেনসকলে বা স্কুল কলেজবিলাকতো
আমি এৱাৰনেছ দি আছোঁ সেইটো কাৰণে শিক্ষকসকলকো আমি মানে এৱাৰ কৰি দিছোঁ মানে জনাই দিছোঁ যাতে ল'ৰা ছোৱালীবোৰক এই বিষয়েও অলপ শিক্ষা দিয়ে আৰু আমাৰ ইয়াত ৰোড ছেফটিৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ অভিনেতা ৰাজীৱ ক্ৰ ছাৰৰ থ্ৰুদিও আমি এইবোৰ এৱাৰনেছ কৰিছোঁ যাতে মানে যুৱ চামে অলপ মানে দৃষ্টিগোচৰ হয় তেহেঁতি সেইটো কাৰণে আমি তেহেঁতক আহ্বান জনাইছোঁ পেৰেণ্টছ গাৰ্জেন টিচাৰ মানে সকলোকে কৈছোঁ এহেঁতি হেলমেট পিন্ধি গাড়ী চলাব লাগে ছিট বেল্ট লগাব লাগে আৰু অভাৰ ড্ৰাইভিং কৰিব নালাগে আৰু যেতিয়া গাড়ী চলায় হেলমেট জোতা আৰু ছিট বেল্ট প্লাছ লাইচেঞ্চ বিভিন্ন ধৰণৰ মানে যিটো আমাৰ ডিপাৰ্টমেণ্টত লাগে মানে লাইচেঞ্চ পৰা আৰম্ভ কৰি চব সকলো থাকিব লাগে আৰু যাতে তেহেঁতি মানে এইবোৰ এক্সিডেণ্টৰ সন্মুখীন নহয় যাতে মাক বাপেকে ফাইনবোৰ ভৰিব লগা নহয় আৰু আমি এই আহ্বান জনাইছোঁ Thank you. Oh, lalu alang litum ahin pen pini labang so awareness abang ke akenang sot pumat hasi alang litum la ditio ahin pen alang litum cepati pipon si Rajiv Kro litum la marjan long separjan nun merabang pu alang litum pen si penangan adeng adim alang litum awareness program deng pon lo lasi lalu ni tum karbing long live pen kipu kang tung mang lalu non ovekimi tum jasme iltum karbing long stame non mange forlen atwar pis tame semar bom lo non mange rupi son si labang so towar nang mandel adima tomar selam bom lasi non ovekimi tum motorcycle kevek kepang tang pika jok pen nang an arisoi jang atum apran ke dam la pason si niltum non la DTO office long mata alis dolo la pen hospital long same postmortem long la bang so alis tame pen nang an ilitum karbi ariso e jang ton la pason si apran dam nang lo la pen gari ke hot jasemet lalo helmet akenang shot pubange e pran bhandalo la pen ko ilitum rules traffic rules do la so rule ating bese ilitum kadu bita ilitum kroinang ji la pen lalo la pen seat belt bang ke ilitum anutin same hempen gari motor ke pon lo pulude ilitum ki parlam ilitum ilitum hem la ana hormu isi motor pulate la ana engine hormu la machinery hormu ilitum la ana car dig hormu ilitum motorcycle ilitum ki ponji la pen gari dang please tame ilitum ki ponji la ana akar dig hormu ilitum ki pon pulate ilitum kachere ba kenang shot la se nitum karbing long life pen same non ki thurmi obe ki mitum hasame jasemet gari motor ke vek lo pulate nang tum chere vek nang ji athima nangli hem asor tum nangli po nangli pai tum nangli phan hem nang hong ding lo la se nang tum hong chon lo pulate nangli phan mena phan chema tha vek nang ji la pen nali hem asor phan ma tha nang ji non mat ke staff reporter karbing long life